সেই বস্তু আপোনালোকৰ কিপেড মোবাইল হয়তো কেতিয়াবা সিম কেতিয়াবা লক হৈ যায়। তো সিম কেনেকৈ লক খুলিব পাৰি, আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকে যিসকলে মোবাইলটো টিপি হয়তো কেতিয়াবা সেটিংছত টিপি কেতিয়াবা হয়তো সিমখন ব্লকো কৰি দিয়ে, কেতিয়াবা নচলা কৰি দিয়ে। তো আপোনালোক দেখুৱাম যে কেনেকৈ লক খোলে। তো আপোনালোক বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা ধৰণৰ লক লাগিল আপুনি একো টেনশ্যন ল'ব নালাগে বা যিকোনো নাম্বাৰ ইয়াতে টিপিব নালাগে। যিকোনো নাম্বাৰ ইয়াতে দিলে আপোনাৰ সিমখন অটোমেটিক্যালি বন্ধ হৈ যাব। তো আপোনালোকে এটা কাম কৰিব যে কাষ্টমাৰ কেয়াৰত কল কৰিহে আপোনাৰ PUK নাম্বাৰটো ল'ব। PUK কোডটো লোৱাৰ পাছত ইয়াতে দিব। মই লৈছোঁ PUK কোড কাষ্টমাৰ কেয়াৰত কল কৰি। তো ইয়াতে মই PUK কোড এতিয়া মই দিম। তো বলক চাওক, এই যে দেখিছে এইটো ওপৰটো, এইটো PUK কোড হয়। মোৰ PUK কোড এইটো মই কাষ্টমাৰ কেয়াৰৰ পৰা কল কৰি ল'লোঁ। তো এতিয়া মই PUK কোডটো ইয়াতে দিম। সকলোৰে বেলেগ বেলেগ দেই PUK কোড, যে ভাবিব যে এইটোৱে হয় PUK কোড, অকল বেলেগ বেলেগ হয়। এইটো মোৰ সিম এয়াৰটেল হয়, এয়াৰটেলৰ PUK কোড হয়, মোৰ নাম্বাৰৰ PUK কোড হয়। তো PUK কোড দিলোঁ। এতিয়া আমাৰ আছে এণ্টাৰ নিউ পিন কোড। যিকোনো আপোনাৰ এণ্টাৰ 1 2 3 4 দিলে হৈ যায়, 4টা সংখ্যা দিলে হৈ যায়। অ'কে মাৰিলোঁ। এতিয়া অ'কে মাৰাৰ পিছত ভেৰিফাই নিউ পিন কোড, আকৌ 1 2 3 4 মাৰিব, অ'কে কৰি দিব। কোড একচেপ্টেড, এতিয়া কোড একচেপ্টেড হৈছে। আপোনাৰ সিমখন এতিয়া খোল খাই গ'ল। তো এতিয়া আপোনালোকৰ ছেটিংছত যাব লাগিব। মেনুত যাওক, তাৰপিছত ছেটিংছত যাব। তাৰপিছত আপোনালোকে চিকিউৰিটিত যাব, চিকিউৰিটি চিষ্টেমত যাব। তো পিন কোড ৰিকুৱেষ্ট আহিব, পিন কোড ৰিকুৱেষ্ট অফ কৰি দিব। তো 1 2 3 4 মাৰিব। সেইটো 1 2 3 4 মাৰাৰ পিছত আপোনাৰ পিন ৰিকুৱেষ্ট কোডটো বন্ধ হৈ যাব। তো এতিয়া আপোনাৰ মোবাইলটো আপোনাৰ বন্ধ নহয়, সিমখন বন্ধ নহয়, ঠিকে চলি থাকিব। যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা বুজিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অল কৰি দিব, লগতে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই, গুড বাই। লাইক কৰিব দেই।